নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম বৃন্দাবনী বস্ত্ৰৰ বিষয়ে। আহক তেন্তে আমাৰ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বহাৰ পু মাধৱদেৱে শংকৰদেৱক কল্পতৰু বুলি কৈ তেৰাৰ বাহিৰে আন গুৰু নাই বুলি ঘোষাত লিখিছে। কোচ ৰজা নৰনাৰায়ণে গুৰুজনাৰ দুগৰাকী শিষ্যক্ৰমে ঠাকুৰ আতা আৰু গকুল চন্দক ধৰাই নি নিৰ্যাতন কৰাৰ পিছত গুৰুজনাই তেওঁৰ আধ্যাত্মিক গুণেৰে ৰজা নৰনাৰায়ণৰ হৃদয় জয় কৰিছিল। চিলাৰায়ে গুৰুজনাত শৰণ লোৱাৰ পাছত গুৰুজনাৰ মহত্ব বুজিবলৈ সক্ষম হয়। তাৰ পিছত ৰজা নৰনাৰায়ণে শংকৰদেৱক তেওঁৰ ৰাজসভালৈ নিমন্ত্ৰণ কৰি নিয়ে আৰু ৰাজকীয় আতিথ্য প্ৰদান কৰি হৰিনামৰ মূল বুজিবলৈ চেষ্টা কৰে। দ্বিতীয়বাৰ কোচবিহাৰলৈ যাওঁতে শংকৰ গুৰুৰ পৰা শ্ৰীকৃষ্ণই বৃন্দাবনত কৰা খেলসমূহ আৰু ঘটনাৱলীৰ কথা শুনি সেইবোৰ স্বচক্ষে দেখাৰ হাবিয়াস জন্মে মহাৰাজ নৰনাৰায়ণৰ। সেয়ে তেওঁ নিজৰ মনোভাৱ গুৰুজনাৰ আগত প্ৰকাশ কৰে আৰু বৃন্দাবনৰ সমস্ত চিত্ৰ সম্বলিত বস্ত্ৰ এখন বোৱাই তেখেতক দেখুৱাবলৈ অনুৰোধ কৰে। নৰনাৰায়ণৰ কৃষ্ণপ্ৰেম দেখি গুৰুজনা আপ্লুত হয় আৰু অতীজৰে পৰা মনত পুহি ৰখা সপোন সাৰ্থক কৰাৰ মানসেৰে বৰপেটালৈ ঘূৰি আহে। বৰপেটালৈ আহি গুৰুজনাই শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সমস্ত ঘটনা ৰাজিৰ চিত্ৰ প্ৰস্তুত কৰে। সেই চিত্ৰসমূহ বস্ত্ৰত অংকন কৰি তাত বলাবলৈ ৰঙৰ সন্ধানত লাগে। সেয়ে বৰপেটাৰ আশে পাশে থকা বনাঞ্চলসমূহৰ পৰা প্ৰাকৃতিক উপাদান যেনে গছৰ ছাল, ফুল, ফল, গুটিপাত, মূল আদিৰ পৰা নানাবিধ ৰং প্ৰস্তুত কৰি সূতাবোৰত বোলাই সাজু কৰিছিল। গুৰুজনাই কাপোৰখন 6 কুৰি হাত দীঘল আৰু 3 কুৰি হাত বহল কৰাৰ পৰিকল্পনা কৰিছিল। গুৰুজনাই কাপোৰ বোৱা তাঁতীসকলক চোৱাৰ দায়িত্ব মাধৱদেৱক দিছিল। বস্ত্ৰখনৰ প্ৰথমতে কৃষ্ণ জন্ম হোৱা শতিকা গৃহটোৰ ছবি চানেকিৰ আকাৰে উঠাইছিল। তাৰ পিছত একাদিক্ৰমে বাসুদেৱে যমুনা নদী পাৰ হোৱা, নন্দৰ গৃহ পোৱা, কৃষ্ণই পুতনাৰ স্তনপান কৰি বধ কৰা আদি চিত্ৰ চিত্ৰায়িত কৰা হৈছিল। ঘটনাৰ বৰ্ণনা কাপোৰখনত চানেকি আকাৰেও লিখা হৈছিল। এই পবিত্ৰ আশ্চৰ্যকৰ বস্ত্ৰভাগি বৈ উলিয়াবলৈ সময় লাগিছিল প্ৰায় 6 মাহ। চৰিতকাৰসকলে কোৱা মতে বস্ত্ৰভাগ তৈয়াৰ হোৱাৰ পাছত গুৰুজনাই বস্ত্ৰভাগ শালৰ পৰা কাটি জাপি কুচি বাকচত থৈ দিয়ে। কিন্তু বস্ত্ৰ বৈ থকাৰ সম্ভেদ পাই থকা বৰপেটা অঞ্চলৰ তাঁতীকুচি, গণককুচি, বাউসী, সুন্দৰীদিয়া, বাৰাদি, বামুণা, দত্তকুচি আদি ঠাইৰ লোকসকলে আহি বস্ত্ৰভাগ চায় আৰু বিস্ময়াভূত হৈ পৰে। এবছৰৰ পিছতহে গুৰুজনাই বস্ত্ৰভাগ নৰনাৰায়ণক দিবলৈ গৈছিল। অৱশ্যে নৰনাৰায়ণক দেখুওৱাৰ আগতে তেৰাই চিলাৰায় আৰু ভাৰ্যাসকলক দেখুৱায়। গুৰুজনাৰ আগমনৰ বাৰ্তা পাই নৰনাৰায়ণে তেখেতক আগবঢ়াই নিবলৈ কটকী পঠিয়ালে। নৰনাৰায়ণে গুৰুজনাই নিয়া বস্ত্ৰভাগি চাবলৈ উদগ্ৰীৱ হৈ উঠিল। ৰাজাজ্ঞা পাই গুৰুজনাই উলিয়াই দেখুৱালে। বস্ত্ৰখনৰ ৰং, ৰূপ, বয়ন, কৌশল আৰু চিত্ৰবোৰ দেখি অভিভূত হৈ পৰিল। নৰনাৰায়ণ ৰজাই গুৰুজনাক ৰাজকীয় সন্মান জনালে আৰু গুৰুজনায়ো বস্ত্ৰখন জাপি কুচি ৰজাৰ হাতত গতাই ভেলালৈ উভতিল। ব্ৰিটিছৰ শাসনকালত ব্ৰিটিছসকলে এই বস্ত্ৰভাগি লণ্ডনলৈ লৈ যায়। বৰ্তমান এই বস্ত্ৰভাগি লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত সংৰক্ষিত কৰি ৰাখিছে। জানিবলৈ পোৱা মতে বৃন্দাবনী বস্ত্ৰৰ এটি টুকুৰা লণ্ডনৰ দ্য টাইমছৰ এজন সাংবাদিকে পায় আৰু তেওঁ 1904 চনত ওচৰৰ সংগ্ৰহালয়ত দান কৰে। ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বিদায়। জয় আই অসম।